নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিশাল মাৰ্কেটৰ পৰা। মই আজি ভণ্টিহঁতৰ ঘৰলৈ আহিছিলোঁ। ভণ্টি ককাকৰ ঘৰত থাকে। ককাকৰ ঘৰলৈ আহিছিলোঁ আৰু তাই কৈছে যে আজি বিশালৰ পৰা তাই হেনো এযোৰ চেণ্ডেল কিনিব। সেইকাৰণে তাই ডিমাণ্ড ৰক্ষা কৰি আহিলোঁ বিশাললৈ। ইয়াত দেখিলে চেণ্ডেল চাবলৈ ল'লোঁ। চেণ্ডেলবোৰ চালোঁ, ভালেই আছিলে বাৰু, কিন্তু নল'লোঁ। মোৰ পিছে পইচা নাই দেই হাতত, সেইকাৰণে ল'ব নোৱাৰিলোঁ। তাইৰ কাৰণে চেণ্ডেল চাবৰ কাৰণে হাঁহি দুইজনী ওপৰলৈ গ'লোঁ। চেণ্ডেল নেদেখিলোঁ, পিছে দেখিলোঁ চশমাহে। চাই ল'লোঁ ভালকৈ। এয়া চাওকচোন কাপোৰৰ কালেকশ্যনবোৰ কেনেকুৱা। বৰ ধুনীয়া কাপোৰ আহিছে। এতিয়া বিহু আহিছে, নিউ কালেকশ্যন আহিব। চশমাযোৰ চাই আকৌ ফটো এখনো উঠি ল'লোঁ আকৌ। দেখিলে নহয়, টুপিকেইটাও পিন্ধি আকৌ ফটো একপি উঠি ল'লোঁ। পিছে লোৱা নাই আকৌ দেই। এয়া দেখিলেনে, ভণ্টি আৰু মা তিনিওজনী তললৈ নামি গ'লোঁ। নামি গৈ দেখিলোঁ ফৰককে চাওঁচোন। মই পিছে ইমান ফৰক পিন্ধা নহয়, সেইকাৰণে ফৰককেইটা চালোঁ, ভালেই লাগিছিলে, কিন্তু নল'লোঁ। কিন্তু দামোতো বহুত ন, সেইকাৰণে ল'ব নোৱাৰিলোঁ। তাৰপিছত চেণ্ডেল কিনা নহ'লে আৰু তিনিজনী ঘৰলৈ বুলি তললৈ নামি আহিলোঁ। ভণ্টিৰ কাৰণে চেণ্ডেলেই বিচাৰি নাপালোঁ। ধন্যবাদ। ভাল